Hello guys, মই এটা ব্লগ তো স্টার্ট কৰি দিছো। মই এটা যাব লৈছো ফেন্সিত। আমাৰ আমিনা ডাৰ্লিং আৰু সিস্টাৰ এনেকা যাম ফেন্সিত। তাকে এটা যাব লৈছো আৰু বাইরে চালিত নামি ফেলে তাতে অলপমান কিবা ৰেষ্টুৰেণ্টত অলপমান বেছি পইচা গৈছিল মোৰ। তাকে অলপমান হিচাপ নিকাচ কৰি কিনে পইচাটো ৰিটাৰ্ণ হয় নে নহয় মই নাজানো বাৰু, আল্লাহৰ হাতত। তাতে অলপমান হতা পইচা কৰি কিনে মই চিধা ঘৰ হ'ম, মানে ফেন্সিত যাম আৰু দে আৰু গাইজ ভিডিঅ'টো ষ্টাৰ্ট কৰি দিছোঁ, লাষ্টলৈকে চাব বোলে। কি মাৰখা ৰ'দ দিছি চাওৱে ভাই। অ' গাইজ ঠাণ্ডা দিন পৰবনে আকৌ গৰম দিন ষ্টাৰ্ট হ'বই। আমি না গৰম দিন ষ্টাৰ্ট হ'ব দে। মই এতিয়া গুৱাহাটীত যাব ওলাইছোঁ। মোৰ আছে ভৰিত হাৱাই চেণ্ডেল, কুৰ্তি আৰু এই অলপমান বাৰু গুৱাহাটীৰ নিচিনা হৈ আহিছে বাৰু, কিন্তু নাই মই একদম গাঁৱলীয়া হৈ আহিছোঁ। বাকী চব বাদ। মই এতিয়া আজি গুৱাহাটী যোৱা প্লেনিংটো মই কালি কৈছিলোঁ মোৰ লগত যাবি নেকি বুলি, কিন্তু মই আৰু কাহিনীবিলাক কোৱা নাছিলোঁ। মই যেতিয়া দুমনিচকীত আছোঁ আহি বাহিৰতে চালি পাইছে কিমান পাইছা মেছেজ দি মাথা বেয়া কৰি দিছে। তাৰপাছত মই এই লগত ফোনটো লগাই থৈ দিছোঁ। অলপ দেৰিকৈ কৈছোঁ কি ঘটনা ঘটিছে মোৰ লগত। একো ঘটনা হোৱা নাই। আৰু এতিয়া মই আহি পেলাই এই লগত লগহে পালোঁ আৰু দুটা আইভাই আছে, মানে বাহিৰতে চাৰিলৈকে আইভাই আছে। এতিয়া আৰু এই হালত বেয়া হৈ গৈছে। আৰু বাকীখিনি অকণমান দেৰিকৈ কৈ আছোঁ মই বাৰু, একলাকে কামটো খুলি নকওঁ। আৰু গাইজ কি খঙত আছিলে যেতিয়া মই ফাৰ্ষ্ট টাইম লগ পাইছোঁ, আহি পেলাই দেখা পাই কি মুখ চুখ আমান ডাঙৰ হৈ আছে, আমাৰ দেৰি হৈছে বোলে। মই 9টা বজাত টাইম দি মই 10টা বজাত আহি পাইছোঁ। 1 ঘণ্টা ৰখছি মোক। মই ষ্টাৰ্ট কৰোঁ এতিয়া। মানে কি হৈছে, আমি সিদিনাখনতো আলবিদা কৈছিলোঁ না, মানে আলবিদা কৈ আমি আকৌ মানে কি এই ক'লাকে মোক গুৱাহাটীৰ পৰা হ'ব। তো মই ছুটি লৈ কিনে আহিছিলোঁ কাৰণে মই ক'লোঁ কি যাব পিছে মোৰো কাম আছে অকণমান, তো আমি যাওঁ পিছে মোৰো কাম আছে, তোৰ কামখিনি কৰিবি মোৰ কামখিনিও কৰিম। তো আহিলোঁ এনেকৈ। তাই এতিয়া মোক কি কৈছে 9টা বজাত ওলাই আহিবিয়ে, কিন্তু ওলাই আহিবিয়ে 9টাত মানে চালি পাবাই লাগিব জানে, বহুত দেৰি হ'ব গম পায় নে, ওলাই আহিবিয়ে। এতিয়া কি কৈছে তাই, এতিয়া গাইজ কেতিয়া পাতিছি ৰচোন, মই খালোঁ এই ছবি এখন এতিয়া কেতিয়া পাতিছি মই চাই লওঁ। 10:09 এই মনি নাপি ভাই। সেই মোক 9টাৰ পৰা যিটো গাইজ মই ডিমকিটচেনৰ লগত ঘটনাটো ঘটিছিল, সেই ডিমকিটচেন বন্ধ হৈ আছে, মই সোমাব পৰা নাই। এইক লৈ আহিছোঁ মই চাৰক লাগি, উপায় নাই। কিমানকেইটা কাম লৈ কিনে মই আহিছোঁ। শেষ আৰু ন, ৰাতি হ'লে এইখিনিত জালাক জালিক কৰি আছিল নে এইখিনি জেগাত। দেখা নাছিল নেকি, তই আছিলি ইমান ৰ'দ দিছি বাবা হাৰে। এতিয়া জানি বুজিয়ে ছটাটো লৈ আহিছোঁ মই। গাইজ মই লৈ আহিছোঁ ছটাটো, এই ছটা লৈ অহা নাই। আৰু আৰু গাইজ এইটা পেৰা দেই মোক এয়া আপোনালোকে ফাইদা নাপায় কিয় হ'ব তে পেৰি নিচা অকণমান আৰু মোৰে বডিটো অলপমান মিলে, নিচা অলপমান গঠনটো তাই ডাঙৰ আৰু বাকী চব বাদ। নিচা মিছ কৰিছোঁ তোক আজি। ভিডিঅ'টো চানে নাচাব নোৱাৰোঁ। অঁ এইয়া দেখিছেনে গাইজ, এইবিলাক প্ৰুফ ভিডিঅ'ৰ জৰিয়তে ৰাখিছোঁ মই। আৰু একো গ'লে সেডাল এইডাল জ্বলাইছি মোক তেতিয়াৰ পৰা। আৰু এতিয়া যাই আছোঁ আমি এই ৰুমত কিবা ল'ব, লৈ কিনে আমি চিধা যাম ফেঞ্চি বজাৰ। ৰাস্তাৰ মাজত ইমান ভিডিঅ' কৰি থাকিব নোৱাৰোঁ। নালগে ষ্টাইল কৰিম নেকি নে ভাই। গাইজ মই আমিনাৰ ৰুমত আহিলোঁ। এইটো হ'ল আমিনা, এইটালৈ ষ্টাইল কৰিব বোলে। নেফ্ৰা নেফ্ৰি হৈছে। কামৰূপীয়া নহয় তই দৰঙীয়া, তই মোৰ লগত থাকি দৰঙীয়া হ'বা লাগব। মই দৰঙীয়া বনামতো। আৰু গাইজ ৰুমটো একদম ধুনীয়া, একদম পৰিপাটিকৈ ৰাখছি তাই। আৰু গাইজ এই আকৌ মোৰ লগত ঘৰত যাব দেচোন। এতিয়া পূজাৰ মানে বন্ধটো পালিয়ে আছে, পূজাৰ বন্ধ কিমান দিন পালিয়ে। আৰু অফিচৰ পৰা তাই কিমান দিন ছুটি দিছে নকবি। আৰু গাইজ ৰুমটো ধুনীয়া পৰিপাটিকৈ ৰাখছি। বাকী মোৰ বেছি ভাল লাগছি কিটচেনটো, ডিচিপ্লিন বহুত। আৰু গাইজ এনেকৈ মই য'তে থাকিম তাতে মই এনেকৈ ৰাখিম। তই ভিডিঅ' কৰি পেলাই মোক দেখাবি মই অমুকটো জেগাত অমুকখিনি বস্তু ৰাখিছোঁ নহয়, তই ৰাখিছনে নাই বুলি। গাইজ চেম টু চেম হ'ব লাগিব। এই ৰখা বস্তু জেগাত মই বস্তু ৰাখিব লাগিব। দেখাম বাৰু মোৰ ৰুমটোৰ এটা দিম বাৰু। আৰু গাইজ কি ক'ম, তই একো নক, এইটা ৰিলচ বনাব বোলে ঘৰত নাই তো আজি সেইকাৰণে ৰুমটো দেখা মই ভাল থৈ দিয়া। তোৰ ডাইলগ গাইজ এই কিটচেনটো কিন্তু ভাল লাগছে। ইয়াৰ চব বস্তুবিলাক একদম পূৰা পৰিপাটিকৈ থৈ দিছে। আমিনা
মই ভোজ খাব আহিম দে একদিন ৰান্ধি বাঢ়ি খুৱাবি আজি মই ফেঞ্চিত যাম কাৰণে মই খাব নাপালোঁ সেইটো কাৰণে আৰু এখন টেবুলত তই পঢ়া আৰু এখন টেবুলত কোন পঢ়ে দুখন টেবুলত পঢ়া বেছি পঢ়া বুলি নাজানো নেকি দে মেকআপ আমিনা ডাৰ্লিঙে এনেকুৱা চিৰিতে উঠি যায় এতিয়া বোলে বন্ধ আছে ইয়াত দাদাটোক কৈছে আৰু ইমান বেয়া চালু কৰি দিব চলছি নেকি দেখছা দাদাই আকৌ তোৰ কাৰণে চালু কৰি দিছে মাই গড আমিনা তোৰ অভিজ্ঞতা নাই এইবিলাকৰ তোৰ মই সদায় পিনে অহা যোৱা কৰোঁ গম পালোঁ গাইছ মোৰ লিপটোত অভিজ্ঞতা নাই বুলি কয় কেনে মই সদায় অহা যোৱা কৰোঁ ধৈৰ্য নাই মই এনেকৈ খোজকাঢ়ি যাম কেনে যাম খোজকাঢ়ি গাইছ মোৰ অভিজ্ঞতা নাই এই ৰুমত তাৰমানে ভোট জলকীয়া আচাৰটো থৈ দিছিল মই লাৰি চাইছিলোঁ লাৰি চাই পেলাই মই হাতখন ধুব পাহৰি গ'লোঁ পিছত আহি চকুটো এনেকৈ ভোজতি কৰি ভাল মই পানী আকৌ তুমি আনো কিন্তু আজি পানী আনিছিলোঁ বুলি বাচি গ'ল তাই গম পাইছা লাল হৈ গৈছে এতিয়া কেমেৰা ধৰিব পৰা নাই আৰু সেইকাৰণে বহুত ষ্ট্ৰাগলৰ মূৰত আমি আহি পালোঁ বৰ্তমান ফেঞ্চি বজাৰ তো আমি আগলৈ চাই থাকিব আপোনালোকে ৰিলটো বনালোঁ ঠিকেই ছেভ নহ'ল ড্ৰাফ্টছত নোসোমাল গম নাপাওঁকে মানে সেই কৰি দিছোঁ মোবাইলে বেয়া নে মানুহে বেয়া ক'ব নোৱাৰোঁ গাইছ কিন্তু আমাৰ ছেভ हमारे साथ धोखा हुआ है गाइस আজি ফেঞ্চি বজাৰত আহি আমাৰ হালত বেয়াতে জুই লাগিছে বিল্ডিঙত সেইটো কাৰণে এইবিলাক চব বন্ধ কৰি থৈ দিছে আমি বেলেগ ৰাস্তাইদি যাব লাগিব চব আৰ্মি হৈ আছে গাইস তেখেত মহাৰাণী গৈছে মই চিনি পাওঁ সেইটো ৰাস্তাইদি যাব পাৰিম যো গাইছ এটা জুই লাগিছে নাহিব দেই গাইছ নাহিব মানে কালি আহিব পাৰোঁ আজি আহিব নোৱাৰে এযোৰ কাপোৰ চাইছে কাপোৰে চাওঁ ইমান চাই থাকে মোৰ মাথাটো বিষাই গৈছে তাৰ কাপোৰ চাওঁৱে ন ইমান কেইখন দোকানত দিলোঁ তাতে পচন্দে নালাগে তাত আকৌ মই এতিয়া কি কৰোঁ মই ইমান বস্তু দেখাই দিলোঁ তাক এতিয়ালৈকে একোৱে পচন্দ নাই এই কিবা এটা হাঁহি আছে ইমান বস্তু দেখাইছোঁ ইমান কাপোৰ দেখাইছোঁ তথাপিও পচন্দ নাই মোৰ ভৰি বিষাইছে মাথা বিষাইছে কাপোৰে পচন্দ নহয় যায় তাই পাকত মৰি যায় কিনে এইবাৰ ভ্লগাৰে কি বুলি কয় মোবাইলৰ মালিক ইয়াতে নাহে দেখোন দেখাইছোঁ গাইছ আৰু বহুত ষ্ট্ৰাগল কৰি আছোঁ মই কাপোৰ চাপোৰ নাপায় আনটো দেখোন পেলাই মোৰে ভৰি চৰি বিষাইছে বাচ্চা এখনত পচন্দ অহা নাই বেলেগ এখনত গেল চুজা চুজা ভাল লাগছে অকাতকে বাহাৰ একযোৰ চুজা যদি 12,000 টকা দি পিন্ধো মুখ চুখ মেলা দিছে না 12,000 বুলি কওঁ এই বল ইণ্ডিয়ান হয় নাই গাইছ কিমান ল'বি তো হ'ব দে গাইছ এইটা খাব 18 কাহি লৈছি 18 কাহিটা মানে ভৰাব বিৰিয়ানী খাব থৈ দিয়া বিৰিয়ানী খালি গেছ উঠব কাৰণে আচলতে মই খালোঁ মানে কি হ'ল তাৰ বোলে গেষ্টিক উঠে বিৰিয়ানী ব্লগাৰ দুদিনে গেষ্টিক তো সেইকাৰণে আমি যে ষ্টাৰ্ট কৰি দিওঁ মানে খাৱা চুমি খাব ৰেডি হৈ আছে তো আমি এতিয়া খোৱা ৰেডি কৰোঁ গাইছ আৰু গাইছ কি কিনছোঁ এতিয়া আমাৰ ঘৰত যাই দেখাব চেষ্টা কৰিম ধুনীয়া ফাল্টু বস্তু কিনছে বহুত ফাল্টু বস্তু কিনছে বহুত দেখাই লওঁ দেখাইছোঁ বহুত একবাৰ পৰা নাই জানা ইয়াৰ পৰা মানে হোটেল বিচাৰি ফেঞ্চিখন খুলিলোঁ ক'তো হোটেল নাপালোঁ ভাল হোটেল আৰু বিৰিয়ানীহে খাই আকৌ এই দুটাই এতিয়া অৱশেষত আমি ভাত খালোঁ তাৰপাছত এতিয়া বোলে খাই দে উঠি গাটো বোলে হেলমান লাগি সোমাও লাগছে এতিয়া পেটত ভোক লগাওঁতে বাৰু হোটেল বিচাৰিব উপায় আছে কিন্তু এতিয়া ঘুমাব উপায় নাই ন ইয়াতে ঘুমাওঁ এইবিলাকত মোৰ নাখন পাই দিম দে এতিয়া উপায় নাই এতিয়া আৰু গাইছ ঘৰমুৱা হ'ব লৈছোঁ কিবা কিবি আলু ফেঞ্চিত আৰু ফেঞ্চিত জুই লাগছি সেইটো কাৰণে আজি কোন আহিছে গম পাব বাৰু আপোনালোকে আৰু গাইছ একো ক'ব নোৱাৰা হৈ গৈছোঁ বাকী চব বাট মই আছোঁ এতিয়া জালুকবাৰী বাছ ৰখিম এতিয়া বাছত উঠিছোঁ এতিয়া ঘৰ যাম মানে বাইদেউ ছোৱালীক ৰখি কিবা এটা কাম আছে দেখাই দি চাওঁতো তোৰ
গাইজ এইটো বস্তু কোনে কোনে খাই পাইছে এইটো হ'ল বিলাতী আমাৰা আমাৰা বুলি কওঁ আমাৰ ফালে মই মোৰ ভাষা ইলা অলপ বেলেগ বহুত বেছি ভাল পাওঁ আমাৰ গাছ আছিল আগতে কাটি পেলাইছে ইটা আমাৰ গাছ আছিল ময়ো আজি 1 বছৰমান আগতেহে বুজি পোৱা হৈছোঁ এইটো বস্তুৰ বিষয়ে অঁ আৰু ইটা এটা যেনেকৈ পূৰা নিমখ চিমখ লগাই দিছে পূৰা অলপমান মেৰিনেট কৰি দিছে আৰু আৰু গাইজ এইখিনি পূৰা খোজ কাঢ়িব পৰা নাই আৰু এইটো যিয়ে ইয়াতে জুবিন দাৰ মানে প্ৰতিমূৰ্তি এটা হ'ব লাগে মোৰ ফালৰ পৰা মই কৈছোঁ আপোনালোকৰ ফালৰ পৰা আপোনালোকে যদি হয় ভোট দিয়ে কমেণ্ট কৰি জনাব আৰু আপোনালোকে যুঁজক আমিও আগবাঢ়ি আহিছোঁ ইয়াতে এটা হ'ব লাগে জুবিন দা জয় জুবিন দা গাইজ এইখিনি জেগাৰ কথা কৈছোঁ বিন্দা ইয়াতে থাকিব লাগে গাড়ী কিমান আছে কিন্তু আমি যাওয়াৰ লগে লগে কি বুলি ক'ব আৰু নোৱাৰোঁ তেজপুৰত আমাক কিবা মানুহ বুলি গণ্যই নকৰে গাইজ এইকেইটা বোলে ফটো তুলি দিব লাগে তাইক দেখাই দিয়ে একবাৰ পূৰা ভাল বোলে আমি এই খোৱাত ইমান ভাল পোৱা তাৰমানে খাব কৰি ক'বলৈ গৈছোঁ ফাইনেলি খাওঁ কি নাম বিলেতি ললিপপ এয়া আমি 12টা 40 ফালাফালি হ'ব লগা হ'ল আৰু আমাৰ এইগিলা তাতে লাইট নাই কাৰণে মোবাইলৰ ফ্লাছ লাইট জ্বলাই লৈছে এতিয়া লগ পাই আৰু কি গাইছ আৰু এতিয়া আমি যাওঁ এমবজাৰত মানে আব্বা আহি আছে আব্বাৰ লগত যাব পাৰিম দে আৰু গাইছ বাই বাই দে বাই বাই আৰু আমি এতিয়া যাম এমবজাৰত ভজাই বাই ফোন মাৰিবি মোক অৱশেষত আমাৰ আমিনা ডাৰ্লিং আমাৰ মাজত উপস্থিত হৈ গ'ল আকৌ ঘূৰি আহিল ৰাহানি জাতা আমাৰ আলাৱা গাৰ্লফ্ৰেণ্ডৰ নিচিনা এৰাই হ'ব পৰা নাই একবাৰ যি গৈছোঁ আকৌ আছোঁ এই লাষ্ট মুহূৰ্তত তাইৰ বাবে আকৌ আহিছে মোৰ আব্বা আহিছে আমি এতিয়া একেলগে যাওঁ একেলগে যাওঁ মানে য'কলৈকে যাব লাগিব আমি তাকেলৈকে আমি দুয়োটাই মানে একেলগে যাম উপায় নাই একেলগে যাম কামৰূপীয়া ভাষা আৰু একেলগে যাম সেইকাৰণে তাইও পাইছে বাবাক মোক লগ ময়ো পাইছোঁ আব্বাক লগ এতিয়া একেলগে আমি পূজা নাই নহয় পুৰা একদম খালী চব তো বাই বাই গাইস বাই বাই अलविदा बोले नकली का अलविदा फिर मिलेंगे अलविदा गाइस फाइनली আমি এটা মানে হেৰি হলো এৰাৰি হলো আৰু ঘৰ মানুহ কৈ আছে কিবা খাবা আনবি মই যে কি নাও মোৰ হাতত নাই 1 টকাও বস্তু কিনি মই পাগলা হৈ গলো ঘৰত যাই দেখাব চেষ্টা কৰিম মই কি কিনছো কি কিনা নাই আৰু তো মণ্ডপটো সজাইছিল এটা ভাঙি পেলাব সজালে ভাল লাগে ভাঙি পেলালে বেয়া লাগে তাকে আৰু গাইছ মই এতিয়া চাৰিলে ডাব্বাক ৱেইট কৰি আছোঁ গাইছ মই ভিডিঅ'টো সমাপ্ত কৰোঁ যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু বহুত বেছি দাম ফেঞ্চিত পূজাৰ মানে দামটো কমাই নাই আমি মানে কালি আমি মানে আজি ভিডিঅ'টো সমাপ্ত কৰিছোঁ ভিডিঅ'টো যোৱাকালিৰে আছিল আৰু এতিয়া মই যাব ওলাইছোঁ মঙললৈ আৰু এটা ভিডিঅ' মানে নতুন ভিডিঅ' এটা ষ্টাৰ্ট কৰিম সেইকাৰণে ভাবিলোঁ কালি ৰাতি আহি বহুত ভাগৰ লাগছে আৰু লগালগ শুনি গৈছোঁ মোৰ বিচনাত পৰাৰ লগে লগে অৱস্থা বেয়া হৈ গৈছে আনকি মই ভাতো খোৱা নাই আহি কিনে ঘৰত এনেকুৱা হৈছে গাইজ বাকী বাদ ভিডিঅ'টো যদি লাষ্টলৈকে চালে মোৰ ফালৰ পৰা ধন্যবাদ এনেকৈ মোক আগলৈকে মৰম দি যাব আৰু ভিডিঅ' বনাব উৎসাহ পাম আপোনালোকৰ পৰা ভিডিঅ' বনালে তাৰমানে হাতে বেছি এটা পৰে অলপমান এতিয়া আৰু গাইজ আমি এতিয়া মই এটা নিউ ভিডিঅ' ষ্টাৰ্ট কৰিম